যোৱাকালি হৈ যোৱা বিহালীৰ নিৰ্বাচনত আমি কেইটামান অসমত সাধাৰণতে নঘটা ঘটনা দেখিবলৈ পাইছোঁ। আমি সকলোৱে জানো যে নিৰ্বাচনৰ আচাৰ সংহিতা থাকে বা কোড অফ কণ্ডাক্ট থাকে আৰু সেই কোড অফ কণ্ডাক্টসমূহ সকলোৱে সাধাৰণতে মানি চলে। আমাৰ যিখন কোড অফ কণ্ডাক্ট থাকে তাতে কোৱা হয় যেতিয়াৰ পৰা সাইলেণ্ট পিৰিয়ড আৰম্ভ হয় যে নিৰ্বাচনৰ 24 আৱাৰ্ছ শেষ হোৱাৰ 24 আৱাৰ্ছ আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ উক্ত সমষ্টিটোত থাকিব নোৱাৰে। আৰু ময়ো বিহালীত আছিলোঁ বাহৰপাতি, আপোনালোক সকলোৱে জানে। মই 11 তাৰিখৰ 5:10 মই বিহালীৰ পৰা ওলাই আহিছিলোঁ। ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে চিডলি সমষ্টিত আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া উপস্থিত আছিলে বা তেখেতে বাহৰপাতি আছিলে। তেখেতেও 11 তাৰিখে আবেলি গুচি আহিছিল। আৰু ঠিক তেনেকৈ ধলাই সমষ্টিত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিল। তেখেতো ঠিক সেইখিনি সময়তে ধলাইৰ পৰা ওলাই আহিছিলে। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰপাতি থাকিলে। বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয়, আনকি বিশ্বনাথ চাৰিআলি নহয়, মই বিহালীটো বাদেই দিলোঁ, আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ। এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভায়োলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট। তাৰ মই প্ৰতিবাদ কৰিছোঁ আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ। যোৱাকালি হৈ যোৱা বিহালীৰ নিৰ্বাচনত আমি কেইটামান অসমত সাধাৰণতে নঘটা ঘটনা দেখিবলৈ পাইছোঁ। আমি সকলোৱে জানো যে নিৰ্বাচনৰ আচাৰ সংহিতা থাকে বা কোড অফ কণ্ডাক্ট থাকে আৰু সেই কোড অফ কণ্ডাক্টসমূহ সকলোৱে সাধাৰণতে মানি চলে। আমাৰ যিখন কোড অফ কণ্ডাক্ট থাকে তাতে কোৱা হয় যেতিয়াৰ পৰা সাইলেণ্ট পিৰিয়ড আৰম্ভ হয় যে নিৰ্বাচনৰ 24 আৱাৰ্ছ শেষ হোৱাৰ 24 আৱাৰ্ছ আগতে সেই সমষ্টিটোৰ বাহিৰৰ কোনো মানুহ উক্ত সমষ্টিটোত থাকিব নোৱাৰে। আৰু ময়ো বিহালীত আছিলোঁ বাহৰপাতি, আপোনালোক সকলোৱে জানে। মই 11 তাৰিখৰ 5:10 মই বিহালীৰ পৰা ওলাই আহিছিলোঁ। ঠিক তেনেকৈ আপোনালোক সকলোৱে জানে চিডলি সমষ্টিত আমাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া উপস্থিত আছিলে বা তেখেতে বাহৰপাতি আছিলে। তেখেতেও 11 তাৰিখে আবেলি গুচি আহিছিল। আৰু ঠিক তেনেকৈ ধলাই সমষ্টিত সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছিল। তেখেতো ঠিক সেইখিনি সময়তে ধলাইৰ পৰা ওলাই আহিছিলে। কিন্তু যোৱাকালি আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰপাতি থাকিলে। বেলেগৰ পৰা আহি বিহালীৰ পৰা আনকি বিহালীৰ নহয়, আনকি বিশ্বনাথ চাৰিআলি নহয়, মই বিহালীটো বাদেই দিলোঁ, আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ। এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভায়োলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট। তাৰ মই প্ৰতিবাদ কৰিছোঁ আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ।